অ' ভাইটি চাওঁ। অ' ভাইটি শুনিছা নাই? কাক মাতিছে? মোকেই মাতিছে নেকি? বিস্কুটৰ পেকেট এটা আৰু ভুজিয়া পেকেট এটা লৈ আনাচোন। ৰ'ব গৈছোঁ। তাৰ ভেমচা গাড়ীৰ পৰা নামিও আহিব নোৱাৰে, একেবাৰে গাড়ীত গৈহে দিবগৈ লাগে। এনেকুৱাবোৰ কাৰণতে দোকান দিবলৈ মন নোযোৱা হৈ যায় আৰু কেতিয়াবা। এইটো লওক দাদা। অ' দিলা ন? কেইটকা হ'ল? 100 টকা হ'ল দাদা। ঠিক আছে। আমাৰ ঘৰটো চিনি পোৱা ন? এই ঘৰৰ পৰা পইচা লৈ আহিবি। আপোনাৰ ঘৰটো চিনি পাওঁ বাৰু। ঠিক আছে, হ'ব দিয়ক। ঘৰৰ পৰা লৈ আহিবি দেই। বৰ আচৰিত আচৰিত মানুহ কিছুমান থাকে দেই এখন পৃথিৱীত, সঁচাকৈ। এনেকুৱা কাষ্টমাৰ অহাতকৈ নহাই ভাল। কি হলো? কি ভুৰভুৰাই আছা? কি হ'ব আৰু, মানুহ এজন আহিলে গাড়ীৰ পৰা নমাই নাই, গাড়ীৰ পৰা মোক চিঞৰিছে। মই গ'লোঁ ওচৰলৈ, মোক ক'লে বোলে বিস্কুট আৰু ভুজিয়া লাগে। মই বিস্কুট আৰু ভুজিয়া দিলোঁগৈ তেখেতক। তাৰপিছত তেখেতে মোক পইচাটো দিব লাগে। অৱশ্যে মই মানুহজনক চিনি পাওঁ, কিন্তু তেওঁ মোক এনেকৈহে ক'লে যে পইচাটো তেওঁ ঘৰৰ পৰা লৈ আহিব লাগিব। কি বুলি ভাবে জানো মানুহবোৰে। গাড়ীৰ পৰা নমাই নাই, নাই নমা। তুমি গৈ দি থৈ আহিবগৈলগীয়া হৈছে। আকৌ পইচাটো তেওঁ ঘৰৰ পৰা আনিবগৈ লাগে। বাদ দিয়া, নালাগে। নিদিলা দিলা, একো পইচা বিচাৰি সিহঁতৰ ঘৰলৈ যাব নালাগে আৰু। নহয়, বস্তুটো বিচাৰি আহিছে গ্ৰাহক হিচাপে আমি দিছোঁ, কিন্তু পইচাটো আমি তেখেতৰ তাৰ পৰা আনিবলৈ যোৱাটো সেইটো কোনো যুক্তিত নপৰে মানে। নপৰেতো। তাকেইতো, দোকানী হ'লো বুলি আৰু আমাৰো অলপ আত্মসন্মান আছে নহয়। আত্মসন্মানটোৱে মেইন। হ'ব দিয়া, যি হ'ল হ'ল আৰু। তাকে, তেখেতৰ যদি জ্ঞানে ধৰে পইচাটো আহি দিবহি, এনেও যিহেতু চিনাকি মানুহেই। সেইটোৱে। কি কৰিবা আৰু। হ'ব দিয়া আৰু, যি হ'ল হ'ল আৰু, ভাবি নাথাকিবা আৰু। নাই নাই, মই নাভাবোঁ সেইবোৰ কথা।